বা ঐ পাৰ লগা ইমানকে দাঁত চেলাই চেলাই ক'ত যাও বা বৰ খুচি যেন লাগিছে তোক দেখি কিবা খবৰ আছে নেকি নহয় মহিম কাইদেউ আজি মোৰ ল'ৰাটো আহিব নহয় বিদেশৰ পৰা তাৰ কাৰণেই অকণমান বজাৰ চজাৰ কৰি আহিলোঁ ইমান দিনৰ পিছত আহিব এনেই মনটো ভাল লাগি আছে দিয়কচোন হয় দে পিছে আমাৰে ভাল দেই ল'ৰা ছোৱালীবোৰক ইমানো পঢ়া শুনা নকৰালো সেইকাৰণে এতিয়া ঘৰতে পাইছো তোৰ নিচিনাকে আকৌ বছৰৰ পিছত বছৰ ৰখি থাকিব নালাগে আহিব আৰু মুখখন চাম বুলি হ'ব দিয়ক মই এতিয়া যাওঁ দেই ঘৰত শ্ৰীমতীয়ে আকৌ পদূলিলে বাট চাই চাই ৰৈ আছে নহয় ল'ৰাই ভাল পোৱা বস্তু কেইটামান লৈ আহিছোঁ বজাৰৰ পৰা তাকে বোলে ৰান্ধি মেলি থয় আঐ হ'ব দে যা যা মই বাৰু পাৰিলে গধূলিলে পাক এটা মাৰিম তোৰ ল'ৰাটোৰ মুখখন গৈ চাই থৈ আহিম হেৰি এই বজাৰখনৰ পৰা আহিবলৈ বাৰু আপোনাৰ ইমান সময় লাগেনে ইমান দিনৰ মূৰত ল'ৰাটো আহিব অকণমান চাই মেলি বজাৰখন কৰিব লাগিব ন তাক আৰু যি টি খুৱাব নোৱাৰি নহয় পিছে মইনো ৰান্ধিম কেতিয়া সি দেখোন দুপৰীয়া মানে আহি পাবহিয়ে ইমানবোৰ আইটেম বনাব আছে মোৰ ভাগৰ সি অহাৰ পিছততো আৰু মই এতিয়া এই পাকঘৰটোত সোমাই থাকিব নোৱাৰো নহয় ইমান দিনৰ পিছত ল'ৰাটো আহিব সুখ দুখ কথা এষাৰটো পাতিব লাগিব ন হ'ব দিয়া তুমি চিন্তা নকৰিবা ব'লা মই তোমাক সহায় কৰিম নহয় পাকঘৰত কি আজিলৈকে পাকঘৰ মুখখন দেখি পাইছে জানো কেতিয়াবা বৰ আজি আহিলে তেওঁ পাকঘৰত গৈ মোক সহায় কৰিব নহয় ল'ৰাটো আহিছে ন ইমান বছৰ পিছত সেইকাৰণে আৰু ব'লা ব'লা আৰুনো কিমান আৰু মোক কাট মাৰিম এই কথা কোৱা Wow, this is your India. Beautiful. Nice place. Nice people. য়েছ বেবী ব'লা এতিয়া মাহঁতে ৱেইট কৰি আছে ঘৰত বাহ জানটো ইমান দিনৰ পিছত দেখা পাইছো নহয় তোৰ মুখখন বছৰৰ পিছত বছৰৰ ৱেইট কৰি আছো তই আহিবি আৰু তোৰ মুখখন এবাৰ চাবলৈ পাম বুলি বাকী ভালে কুশলে আছ দেউতা মই ভালে আছো বাকী তোমাৰ কি খবৰ আৰু মাৰ ক'ত হেৰা শুনিছানে ক'ত আছা তুমি জানটো আহি পালেহি নহয় আহা আকৌ ওলাই মোৰ জানটো ইমান দিনৰ পিছত দেখা পাইছো নহয় ল'ৰাটোৰ মুখখন পিছে তইনো খবৰ খাতি এটা নজনাকে কিয় আহিব লাগে বাপেৰে গ'লহেঁতেন নহয় এয়াৰপৰ্টৰ পৰা আনিবলৈ তোৰ মোবাইলটো দেখোন চুইচ অফ নহয় মা জনোৱা নাছিলো আৰু ছাৰপ্ৰাইজ দিম বুলি আৰু দেউতা বুঢ়া হৈছে এতিয়া কষ্ট কৰি কিয়নো যাব লাগে পিছে এই ছোৱালীজনী কোন হয় কাক তই লগত লৈ আহিছ এয়া ইৰিনা দেই তাই মোৰ কলিগ হয় একেখন অফিচতে আমি কাম কৰোঁ ভৰিটো খুলি দিয়া শাহুমা মই সেৱা কৰি লওঁ ভৰিটো খুলি দিয়া মানে ৰাহুল তাই এইবিলাক কি কথা কৈ আছে আৰু মোক শাহুমা কিয় মাতি আছে আচলতে মা তোমালোকেতো জানাই কথা পাতিবলৈতো আমি চব টাইমত সুবিধা নাপাওঁ ন আৰু তোমালোকেওতো আৰু এইবিলাক ইমান মেইল টেইল চেক কৰিব নাজানা আচলতে মই ইৰিনাক বিয়া কৰিলোঁ বেছি দিন হোৱা নাই তোমালোকক সময় সুবিধা মিলাই জনাবহে পৰা নাছিলোঁ কি তই আমাক একো এটা খবৰ নজনাকৈ বিয়া পাতি ললি মনে মনে তই আমাৰ একমাত্ৰ ল'ৰা হয় তই আমাৰ আশা ভৰসাৰ স্থল তেনেস্থলত তই আমাক একো নজনাকৈ কেনেকৈ বিয়া পাতিব পাৰিলি ভৰিখন দাঙি দিয়ক শহুৰ দেউতা কি ভৰিখন দাঙি দিয়ক মানে এইবোৰ কি কৈ আছে তাই নহয় আচলতে তাইক অসমীয়া শিকাই আছোঁ ইমান ভালকৈ ক'ব পৰা নাই ইৰিনা ভৰিখন দাঙি দিয়ক নহয় ভৰিখন আগবঢ়াই দিয়ক চৰি চচুৰজি ভৰিখন আগবঢ়াই দিয়ক পিছে ৰাহুল তই কেতিয়া কি কৰিলি তই আমাক কিয় এবাৰো নজনালি দেউতা কম নহয় মই সকলো কম আজিলৈকে জানো তোমালোকক নজনোৱাকৈ মই কিবা কাম কৰিছোঁ কিন্তু চিটুৱেশ্যনটোৱে বেলেগ আছিলে সেইটো টাইমত মই কম নহয় সকলো কম মোৰ বহুত ভোক লাগিছে আগতে কিবা এটা খাব দিয়াচোন হ'ব যা যি হ'ল আৰু আগে কাপোৰ কানি খুলি হাত মুখ ধুই ল যা হেৰি আপুনি একো এটা নকয় কিয় ইমান মনে মনে আছে যে ইমান কষ্ট কৰি ল'ৰাটোক বিদেশত পঠাইছিলোঁ পঢ়াই শুনাই চাকৰি কৰিবলৈ বুলি এতিয়া সি কি ঘৰত বিলাতী মেমহে আনিলে দেখোন তাকে কি কৰিলে সি এইবোৰ এতিয়া আমি দেখিছোঁ অসমীয়া পাহৰিব লাগিব বিলাতী মেমৰ লগত ইংলিছত কথা পাতিব লাগিব কিমান যে হেঁপাহ আছিলে মোৰ ল'ৰাটোৰ বিয়াখনলৈ ভাবিছিলোঁ ধুনীয়াকৈ ধুমধামকৈ বিয়াখন দিম কিন্তু সি এতিয়া মোৰ আশাত চেঁচা পানীটোহে ঢালিলে মহিম বাইদেউ এই পয়া লগা পুতেকৰ খবৰটো গম পায় নে নাপায় বাৰু তহঁত মখাতকৈ মই এইবোৰ খবৰ আগতেই পাওঁ বুজিছ আজি পয়া লগা পুতেক আহি আছে নহয় বিদেশৰ পৰা সেইকাৰণে আজি চিকতা একদম মোনা ভৰাই ভৰাই বজাৰ কৰি আনিছে হয় দিয়ক কাইদেউ তেনেহ'লে আপুনি আচল খবৰটোকে গম নাপায় কেঁচুৱা দাঁত চেলাবলৈ আৰু জেগা বিচাৰি নাপালি হা কি খবৰ ক এতিয়াই নহ'লে একদম পেট ফুটাই দিম গম পাবি বাপেকে পয়া লগা পুতেকে বিলাতী মেম চাহাব আনিছে নহয় কাকো নজনোৱাকৈ আজি ৰাতিপুৱা আহি সোমাওঁতে ঘৰ আহি সোমাওঁতে গাঁৱৰ বহুত কেইটা মানুহে দেখিছে নহয় তেনেকৈহে আমি খবৰটো পাওঁ
ঐ চালা কি ক পয়া লগা ইমান মনে মনে কাম ফেৰা কৰিলে নে আমাক কাকো নজনোৱাকে সেই তাকেহে আৰু গাঁৱত এতিয়া সেইটোৰে বুবা চলি আছে। কি ক ৰচোন ৰ মই যাওঁ এপাক পয়া লগা ঘৰলে খবৰটোনো কি এবাৰ ভালকে গমি পিটি আহোগে ঐ ৰমলাও পোনা কণমা তহঁত দুজনী ইমান বেগাই ক'ত যাৱ মহিম কাইদেউ দেখোন এই পয়া লগা ঘৰলৈ যাওঁ নহয় যাব ওলাইছো নহয় খবৰটো পায় নে নাপায় পিছে আপুনি খবৰটো নাপালেহে আচৰিত হ'ব লগা কথা দেই একদম গোটেই গাঁৱতে কথাটো একদম ৰজন জনাই গৈছে মই কথাটো এইমাত্ৰ বজেনহঁতৰ মুখৰ পৰা গম পাই আহিছো পয়া লগা পুতেকে বিলাতী মেম চাহ বান্ধিলে নে কি বোলে মই সেই তালৈকে পোনাই আছিলো বল বল তহঁতক লগ পালো যেতিয়া একেলগে গোটেইকেইটা যাওঁ বলক বলক এতিয়া এই বাটে ঘাটে দেৰি কৰি লাভ নাই ঐ মামনি তইনো কেতিয়াবা আমাক ইমান পৰ বুলি ভবা হলি পিতেলৰ কাৰণে বোলে বিদেশিনী আনিলি পিছে আমাক যে এবাৰো খবৰ দিব লাগে বুলি প্ৰয়োজন বোধ নকৰিলি নহয় মহিম কাইদেউ আমিও আজিহে কথাটো গম পাওঁ সিনো কেতিয়া মনে মনে বিয়াখন পাতিলে আমি দেখোন একো নাজানোৱেই মামনি বাইদেউ হ'ব থক আৰু চব জানি বুজি এতিয়া আমাৰ আগত নাটকখন কৰিব নালাগে নে কি কয় মামনি বাইদেউ আপোনাৰ পৰা এটলিষ্ট এইটো আশা কৰা নাছিলো আমি মামনি নেপায় দেই মানুহ যে চিকতা থাকে কিন্তু তহঁতৰ নিচিনা চিকতা যে দেখা নাই আৰু দেই একমাত্ৰ পিতিঅ বিয়াখন মনে মনে পাতি থৈ দিছ কৈছোৱে দেখোন আমি একো নাজানো বুলি অলপ আগতহে গম পাওঁ এনেই ইমান টাইম এইজনীয়ে মাথা খাই আছে নতুন বোৱাৰীজনীয়ে এতিয়া আপোনালোকে কি শান্তি আমাৰ সুখ শান্তি নোহোৱা কৰিবলৈ আহিল নেকি বা মামনি বাইদেউ আজি আপুনি কি বিদেশিনী পাই আমাক এনেকে কথা শুনাব আহিছে ইমান দিন শুনি আহিছিলো যে বিদেশৰ পৰা বোৱাৰী আনিলে মানুহৰ অহংকাৰ বাঢ়ি যায় বুলি আজি কিন্তু আপোনাক দেখিলো দেই মই হাতযোৰ কৰি অনুৰোধ কৰিছো আপোনালোকক আমাৰ এনেও মনবিলাক ভাল নহয় আপোনালোক এতিয়া যাওক ইয়াৰ পৰা এনেকে কেনেকে যামগে আকৌ আমি বিলাতিনী বোৱাৰীৰ মুখখন দৰ্শন নকৰাকে পাহল নি সেইটো এনে শুনিছো বিলাতিনী বিলাক বোলে গাখীৰৰ নিচিনা বগা থাকে পিছে আপুনিনো কি এনে সৰগৰ অপেশ্বৰীজনী আনিছে যে মুখখন দেখালে আমাৰ নজৰলেহে লাগি যাব তাকেতো মামনি বাইদেউ আপুনি যে একেবাৰে দেখাবই বিচৰা নাই আমাক লুকুৱাই থৈ দিছে মই দেখোন আপোনালোকক তেতিয়াৰ পৰা কৈ আছো আপোনালোক ইয়াৰ পৰা যাওকগে আমাৰ মনবিলাক ভাল নহয় যেতিয়া যদি দেখাব লাগে বোৱাৰী যেতিয়া আমি ভাবিম তেতিয়া এনেও দেখাম আপোনালোকক এতিয়া আপোনালোক অনুগ্ৰহ কৰি যাওক ইয়াৰ পৰা মামনি ইমান অহংকাৰ কিন্তু ভাল নহয় দেই ঘৰত অহা আলহী কিন্তু এনেকে খেদি পঠাব নেপায় মনত ৰাখিবি মই আপোনালোকক অপমান কৰিছো নে দুখত খেদি পঠাইছো সেয়া কেৱল নেদেখাজনেহে দেখি আছে দেই ইমান চুটি চুটি আধা নগ্ন কাপোৰ পিন্ধি ওলাইছে এইজনী কেনেকে মানুহৰ আগত উলিয়াই দেখাওঁ বাৰু নিজৰ নাক কাণ কাটিবলৈ মই দেখোন মেখেলা চাদৰ এযোৰ দি থৈ আহিছো পিন্ধিবলৈ নাই একোটা তাই দেখোন সেই তাই চুটি চুটি আধা গা ওলোৱা আধা ঢকা আধা ওলোৱা কাপোৰ পিন্ধি ঘূৰি ফুৰিছে তেতিয়া পাই কৃষ্ণ তুমিহে জানা আৰু কি কি যে লীলা দেখাবা আহি থকা দিনবোৰত কেতিয়াবা দেখোন মোবাইলটোৱে বাজি আছে কোনে বা ফোন কৰিছে এতিয়া জানো পাই চাওঁগে ননদজনীয়ে ফোন কৰিছে দেখোন হে ভগৱান তাইও কেনেবাকৈ খবৰটো গম পালে নেকি বাৰু মুনুকণ কচোন কি খবৰ ভালে আছনে বৌতি ভালে আছো দিয়া পিছে হেৰি নহয় মাঘ বিহুটো আমি ভাবিছো আজি তোমালোকৰ তাতে একেলগে খাওঁগে নেকি আজি ৰাতিলে ভাবিছো আৰু তোমালোকৰ ঘৰতে গৈ ওলাওঁগে হয় নেকি হেৰি নহয় পিছে আমি এসপ্তাহ 10 দিনমান ঘৰত নাথাকোঁ নহয় কাম এটা চহৰলৈ যাম নহয় দে তই নহ'লে পিছতে আহিবি হ'ব দিয়ক বৌতি আমি বোলো একেলগে উৰুকাৰ ভাত তোমালোকৰ লগতে মিলি মেলি খাওঁ পিছে তোমালোক এতিয়া নাথাকা যেতিয়া আৰু হ'ব পিছতে কেতিয়াবা মিলিজুলি খাই ল'ম আৰু হ'ব দে আমি চহৰৰ পৰা আহিলে তহঁতক খবৰ দিম তহঁতি আহিবি একদম খাবলৈকে নিমন্ত্ৰণ জনাম আৰু হ'ব দিয়ক ৰাখিছোঁ তেনেহ'লে ন দে কৃষ্ণহে আৰু দেই কেনেকৈ যে বুদ্ধি ফেৰা উলিয়াইছোঁ এনেই আমাৰ এই পোনাকণে বিদেশীজনী আনি পিনি একদম আমাৰতো নাক কাণ কটাই থৈছে এতিয়া যদি মোৰ এই ননদজনী আহি পিনি কমখন বাৰু মজাক উৰাবনে আমাৰ নাই তাইৰ আগত মই মোৰ পৰিয়ালটো এনেকুৱা মজাক বনিব নিদিওঁ যিয়ে নহওক আল্টিমেটলি তাই ননদ হয় আৰু মই বৌয়েক হয় I'm so hungry বহুত ভোক লাগিছে ইণ্ডিয়ান খানা খাই মোৰ বৰ লাগি গৈছে but no Chinese American food here কিচেনত কি আছে গৈ চাওঁগে again Indian food দাল চাউৰ মোৰ বৰ লাগিছে ইণ্ডিয়ান ফুড খাই কি খাব লাগিব তেন্তে এতিয়া মই wow nice cockroaches are here also কি হ'ল মা ইমান চিঞৰিছা কিয় কি হ'ল ইয়াত কি হ'ল মানে ইৰিনাৰ হাতত এইবোৰ কি চা ককৰোচ জিয়া ককৰোচ
হে ৰীনা, তুমি কক্ৰচ দি কি কৰিবা? লেট ইট গ', লেফ্ট ইট। একচুৱেলি ইণ্ডিয়ান ফুড খাই খাই মোৰ বৰ লাগিছে। মই কক্ৰচ খাব বিচাৰোঁ, ডিপ ফ্ৰাই কৰি। কি জানটো তই এতিয়া তাইক ক দে এইবোৰ যাতে মোৰ কিচনত নোসোমায়। চি ক'ৰ পৰা তই এজনী কি উঠাই আনিছ, গোটেইখন শেষ কৰিব। চি মোৰ কিচেনত যাতে মোৰ কৰাহীত যাতে তাই এইবোৰ নবনায় কেতিয়াও, তই তাইক কৈ দে। হ'ব মাত, কুল ডাউন, তুমি চিন্তা নকৰিবা। মই তাইক বনাব নিদিওঁ, মই তাইক বুজাই ল'ম চব। জানো বাই, যি কৰ কৰ তই, মুঠতে মোৰ মূৰটো আৰু চুবাই মেলি নাখাবি তহঁতি মিলি। হে ইৰিনা, কাম হিয়াৰ। সেই কক্ৰচ কেইটাক এৰি দিয়া, যাবলৈ দিয়া। চোৱা ইৰিনা, তুমি মোৰ লগত যেতিয়া US-ত থাকিবা তেতিয়া তোমাৰ যি ইচ্ছা খাবা, মোৰ কোনো আপত্তি নাই। কিন্তু তুমি ইয়াত থকা অৱস্থাত তুমি ইণ্ডিয়ান ফুডে খাব লাগিব। মোৰ মা দেউতাই এইবিলাক পচন্দ নকৰে। ডু ইউ আণ্ডাৰষ্টেণ্ড? আমাৰ কালচাৰৰ ভিতৰত, আমাৰ ফুড হেবিটৰ ভিতৰত এইবিলাক নপৰে। গতিকে মোৰ মাৰ এইটো পচন্দ নকৰে খাব। গতিকে তুমি কেইদিনমানৰ কাৰণে কণ্ট্ৰল কৰা, নহ'লে বাহিৰত ক'ৰবাত নিলে মই তোমাক খুৱামতো তোমাৰ পচন্দৰ খানা চাইনিজ। অ'কে ডাৰ্লিং, মই বুজি পাইছোঁ। তোমাৰ দেশখন ইমান ধুনীয়া, কালচাৰটো ধুনীয়া, পিপলবোৰ ধুনীয়া, গতিকে মই এডজাষ্ট কৰিব পাৰিম। গুড গাৰ্ল। আৰু এটা কথা, তুমি কিন্তু তোমাৰতো মেখেলা চাদৰ পচন্দ, তুমিতো আগেই কৈছিলা। গতিকে তুমি এতিয়াৰ পৰা কিন্তু মেখেলা চাদৰ ইয়াত থাকিলে পিন্ধিব লাগিব। মই তোমাক পিন্ধোৱা শিকাই দিম, তুমি কেইদিনমান প্ৰেক্টিচ কৰা, তাৰপিছত তোমাৰ ইজি লাগিব। দেউতা, তুমি চাহ খাম বুলি কৈছিলা নহয়, পিছে কি চাহ খাবা? গাখীৰ চাহ নে লাল চাহ? মোক লাল চাহ একাপকে দিবা। গধূলি টাইমত লাল চাহকাপ খাইহে ভাল লাগে। আইও মোৰ লখিমী বোৱাৰীজনী কেনেকৈ একদম কামে কাজে সাজপাৰে চব শিকি মেলি পূৰা অসমৰ বোৱাৰীজনীৰ নিচিনাই হৈ গৈছে। এনেহে মই তাইক বিদেশিনী বুলি গালি পাৰি আছিলোঁ, কিন্তু ক'তা ইমান ধুনীয়াকৈ আমাৰ সংস্কৃতিটো আৰু সভ্যতাটো আঁকোৱালি লৈছে। তাকে মোৰ পুতুকনৰ সিদ্ধান্তটো ভুল হ'ব নোৱাৰে, কাৰণ তাকতো আৰু কেতিয়াও আজিলৈকে কিবা বেয়া কাম কৰাটো দেখা নাই। আচলতে তাই সম্পূৰ্ণ এখন পৃথক দেশৰ ছোৱালী। এখন দেশৰ পৰা আহি আন এখন দেশত মিলিবলৈ সময় লাগিবই, আৰু সেইখন দেশৰ সংস্কৃতি আঁকোৱালি ল'বলৈও সময় লাগিব। গতিকে আমি তাইক সেই সময়কণ আৰু সুবিধাখন দিব লাগিব। দিছোঁ কাৰণেতো আজি তাই আমাৰ লগত মিলিব পাৰিছে। আমাৰ লগত মিলিজুলি এতিয়া সুখেৰে মোৰ ল'ৰাটোৰ লগত সংসাৰখন পতাইছে।